ধানে দাই গলি পাছলৈ নাচালি ভালে আৰু এবাৰ পৰিলে দুবাৰ পৰিলে এবাৰ দুবাৰ পৰিলে পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু কলা ধান এৰি থৈ আহি আমি পালোহি। নমস্কাৰ, মই জেস্মিনা বৰাই আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ লৈ যাম এখন ডাঙৰ বহুত 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 ডাঙৰ এখন পথাৰ আৰু সেই পথাৰখনত এখন গাঁৱৰ মহিলাসকলে একগোট হৈ ধান কাটিছে আৰু মহিলাসকলৰ লগত কিছু কথা পাতিম। সেই তেওঁলোকে কিয় এই ধানবোৰ কাটিছে আৰু ধান কটাৰ বাবদ কিবা পাব নেকি, আৰু সেই কিবা বাবদ যিটো পাব সেইটোৱে কিবা কি কৰিব, সেই সকলোবোৰ সবিশেষ আপোনালোকক জনাম আৰু আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু এতিয়া মই আৰু এলফি তাত আছে, মই আৰু এলফি এতিয়া পথাৰলৈ নামি যাম। তো এলফি আহা যাওঁ, এতিয়া দুয়োজনীয়ে নামি যাম। মই আপোনালোকক এবাৰ আমাৰ ডাঙৰ পথাৰখন দেখাবলৈ চেষ্টা কৰিম। আৰু এইপিনৰ পৰা চাওক, এইপিনে এনেকৈ ইমান ডাঙৰ, সৌপিনৰ পৰা সৌপিনে চাওক, সৌপিনৰ পৰা চাওক, সৌপিনে চাওক, সৌপিনে আৰু সৌপিনে বহুত ডাঙৰ পথাৰ আছে। সেইপিনে মাহঁতে কাটি আছে চাগে, মই এতিয়া তালৈ যাম। বলক তেনেহ'লে যাওঁ। পথাৰত আহি কি মনত পৰিছে জানে? পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি সৰু সৰু আলি সৰু সৰু আলি। আপোনালোকে মোৰ প্ৰতিদিনে ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ চাই যদি ভাল লাগে ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। এইখিনি কলা বৰা ধান হয়। এলফিয়া আৰু এবাৰ পৰিলে দুবাৰ পৰিলে এবাৰ দুবাৰ পৰিলে এবাৰ এলফিয়া আৰু এবাৰ পৰিলে তিনিবাৰ পৰিলে। এতিয়া বহুত ভাগৰ লাগিছে। তাৰ পৰা আহিলোঁ, দেখিছে গছখিনি দেখিছে, তাৰ পৰা আহি আমি ইয়াত পালোহি। আমি অলপ ইয়াতে ৰৈ আছোঁ। কোন আহিছোঁ ক'লে? তেওঁলোক আহি ইয়াত পালেহি। এতিয়া আকৌ ক'ত যাবগৈ? ইয়াতে যাব। যাব তেনেহ'লে ভাল। পুৰা কিৰিলি মৰা শুনিছোঁ, পুৰা মাৰিছে। আৰু তেওঁলোকৰ ওচৰলৈ গৈ আছোঁ। ধান অকণমান চুই গৈছোঁ, ইমান ধুনীয়া ধান। তেওঁলোকে বিহুগীত গায়ে আছে, বিহুগীত গাই বিৰাটে ভাল লাগে। বিহুগীত গাই ধান কাটিবলৈ মনটোও ভাল লাগি থাকে। ধান কাটি গীত গাই ধান কাটিবলৈ আহিছে। আপুনি সাজু হৈছে ধান কাটিবলৈ? পথাৰত আহি বহুত ভাল লাগিছে। তেওঁলোকে ধান কাটিছে আৰু ইমান শুৱনি লাগিছে। পথাৰত ধান কাটি থকা দৃশ্য সকলোৱে ভাল পায়, বহুত ধুনীয়া লাগে। আৰু বৰমাও ধান কাটি আছে আমাৰ। আৰু দেখিছে ইমান ডাঙৰ পথাৰ, সৌপিনৰ পৰা চাওক, এনেকৈ বহুত ডাঙৰ পথাৰ। আৰু এই পথাৰ ধান কাটিবলৈ মহিলাসকলে ওলাই আহিছে। আৰু মই এতিয়া যাম এগৰাকী আইতাৰ ওচৰত আৰু আইতাৰ পৰা এষাৰি খেৰি শুনিবলৈ। তেনেহ'লে আইতাৰ ওচৰলৈ যাওঁ ব'লো। আৰু এতিয়া আইতাৰ ওচৰ পালোহি। আইতা এইপিনে হ'ব, এইপিনে এইপিনে এইপিনে। আৰু এয়া আইতা ধান কাটি আছে। আমি মহিলাসকলে ধান কাটিছোঁ। ধান কাটি কেনেকুৱা লাগিছে? ধান কাটি আমাৰ বহুত ভাল লাগিছে। ইয়াৰ পৰা ভাল লাগিবলৈ আৰু আনন্দ সীমা নাই আৰু, ইমানেই ভাল লাগিছে।
আজি আপুনি আমাৰ দৰ্শকসকলক মোৰ শুভাকাংক্ষীসকলক আৰু ইয়াত থকা মহিলাসকলৰ ভাল লাগিবৰ বাবে এষাৰি খেৰী মাত শুনাব নেকি? খেৰি মাত হয় অঁ শুনাব নেকি? শুনাই দিয়ক। শুনাই দিয়ক ন। ভাল লাগিব দৰ্শকসকলৰ আৰু ইয়াত থকা মহিলাসকলৰো আৰু গধূলিতে লক্ষ্মী আয়ে বাটত থাকে ৰয় তুতি কৰি মাতি আনো আমাৰ ঘৰলৈ অঁ গধূলিতে পন্দুলিতে লগাই থৈছো চাকি লক্ষ্মী আয়ে নুসুমাইছে আমাৰ ঘৰত আজি লক্ষ্মী আয়ে নুসুমাইছে ঘৰখনি জঞ্জাল লক্ষ্মী আইকে দেখিবলৈ অভাগনী কপাল অহা সখী সকলোৱে লক্ষ্মী লগত যাওঁ লক্ষ্মী আইৰ মুখেখনি সকলোৱে চাওঁ হ'ব না। ধন্যবাদ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু আপুনি ধান কাটি আছে, কাটি থাকক তেনেহ'লে। আৰু মই আৰু এগৰাকী খুৰীৰ ওচৰত যাম। খুৰীয়ে এইপিনে আহিব নাই কৈছিলে। খুৰী ধান কাটিছে? কাটিছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আমি মহিলা সমিতিয়ে মিলি ধান কাটিছোঁ, ভাল লাগিছে। কাটি থাকক, ভাল কথা। এতিয়া আৰু ইয়াত থকা আইতাসকলৰ ওচৰলৈ গৈ আছোঁ আৰু আইতাসকল আপোনালোকে বহি আছে, তামোল খাইছে নেকি? পথাৰত ভাত খোৱা তামোল খোৱা এইবিলাক খোৱাৰ ৰবাব টেঙা খোৱা এইটো এটা মজাই বেলেগ। আমাৰ খালি বৰটোৱা নেগা কমলা নাই আকৌ কমলা নাই কিন্তু আমাৰ গাঁৱত। আৰু আপোনালোকে আমাৰ দৰ্শক শুভাকাংক্ষী মোৰ শুভাকাংক্ষী আৰু ইয়াত থকা মহিলাসকলৰ বাবে এষাৰি খেৰী বা বিহুগীত লাগিব ৰবাব টেঙা খাই এষাৰি বিহুগীত বা এষাৰি খেৰী মাত শুনিবলৈ পাম নেকি? শুনাব নেকি আমাৰ দৰ্শক? গাই দিছো দেই। গাই দিয়ক। ভুল হ'লেও ক্ষমা কৰিব। ধানে গলি পাছলৈ নাচালি ধানে গলি পিছলৈ নাচালি এৰিলা চেনেহৰ ঠুকে মৰমি এৰিলা চেনেহৰ ঠুক বামে লাখুটি যিদৰে এৰিলা বামে লাখুটি যিদৰে এৰিলা সেইদৰে এৰিলা মোকে সেইদৰে এৰিলা ইমান জিৰণি ল'লোঁ, ভিডিঅ' কৰি ভাগৰ লাগিলে, লাইভো কৰিলোঁ। আৰু আপোনালোকে যদি মোৰ লাইভটো চাব বিচাৰে তেন্তে জেচমিনা বৰা ফেচবুক পেজত গৈ আপোনালোকে লাইভটো চাব পাৰে। আৰু এতিয়া আকৌ সকলোৱে জিৰণি লৈ ধান কাটিবলৈ আৰম্ভ কৰিছে। মাজতে চৰাই পোৱালি ওলাইছে বোলে। মই এতিয়া সেইপিনে গৈ আছোঁ। কোনপিনে? মা সৰু চাই মুখখন কেনে মা ভালে থাকো। এতিয়া মই সভাপতি মহিলা সমিতিৰ উদ্যোগত যিহেতু মহিলাসকলে ধান কাটিছে, মই এতিয়া মহিলা সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকাৰ ওচৰলৈ যাম আৰু গৈ আছোঁ। আৰু এতিয়া ধান দাই আছে আৰু আমাৰ বাও আহিছে এইপিনে, বৰমাহঁতৰ বা ধান কাটিব আহিছা? ভণ্টি নাহিলে? ইজনী বা নাহিলে বোলে। আৰু মই এতিয়া মহিলা সমিতিৰ
সভানেত্ৰীগৰাকীৰ ওচৰলৈ গৈছোঁ আৰু এই আপুনি ধান কাটি আছে হয় ধান কাটি অঁ কেনেকুৱা লাগিছে ধান কাটি ভালেই লাগিছে সকলোৱে মিলিজুলি ধান কটাৰ কাৰণে আপোনালোকে যে এই ধানবোৰ দাইছে সকলোৱে একগোট হৈ শুনিছোঁ মহিলা সমিতিৰ উদ্যোগত দাইছে আৰু এই ধানবোৰ দাইছে আপোনালোকে ইয়াৰ বাবদ গৃহস্থই আপোনালোকক কিবা দিয়ে নেকি পইচা দিব পইচা দিব আৰু সেই পইচা আপোনালোকে কি কৰে আমাৰ মহিলা সমিতিৰ নামত কিছুমান বস্তু লোৱা হ'ল যোৱা বছৰ এবাৰো আমি বস্তু ল'ম বুলি ভাবিছোঁ চৌবাতি লোৱা হ'ল চকী লোৱা হ'ল এবাৰ আমি পেণ্ডেলৰ কাপোৰ ল'ম বুলি ভাবিছোঁ অঁ এইবাৰ আপোনালোকে পেণ্ডেলৰ কাপোৰ ল'ম বুলি ভাবিছে আৰু আপোনালোকে এই একগোট হৈ যে দাইছে সকলো মহিলাই আৰু কিমানগৰাকী মহিলাই আজি 17 গৰাকী দাইছোঁ 17 গৰাকী দাইছে আৰু আপোনালোকে এদিনত কিমান বিঘাকৈ দাব পাৰে বা কিমান দুগৰাকৈ দাব পাৰে আমি এদিনত 5 বিঘাকৈ দাম বুলি ভাবিছোঁ অঁ 5 বিঘা হৈ দাম বুলি ভাবিছে আৰু কিমান সময়ৰ পৰা কিমান সময়লৈকে দায় সকলোৱে 8টা বজাৰ পৰা ৰাতিপুৱা 8টা বজাৰ পৰা 3টা বজালৈকে 3টা বজালৈকে দায় আৰু ৰাতিপুৱা 8টা বজাৰ পৰা 3টা বজালৈকে দায় ভাগৰ নালাগে নেকি আৰু খাবলৈ কিবা আনে নে নানে খাবলৈ আনো মানে গৃহস্থ দিছে চেনা খাবলৈ আৰু আমি নিজেই মানে লৈ আহিছোঁ ভাত পানী চব লৈ আহিছোঁ আৰু নিজে খোৱাটো নিজে লৈ আহিছোঁ অঁ খোৱাটো নিজেই লৈ আহিছে তো এতিয়া ধান কাটি আছে যিহেতু কাটি থাকক ভাল কথা আৰু মই এতিয়া মহিলা সমিতিৰ সম্পাদিকাৰ ওচৰলৈ গৈ আছোঁ তেওঁ ধান কাটি আছে যিহেতু আপুনিও ধান কাটি আছে মইও কাটিছোঁ ধান ৰাইজৰ লগত কেনেকুৱা লাগিছে ধান কাটি খুবেই ভালেই লাগিছে বহুত ফূৰ্তি হৈছে বহুত ভাল লাগিছে আৰু ভাগৰ লাগিছে নাই ভাগৰ লাগিছিলে বাৰু জিৰণি ল'লোঁ ভাত চাত খাই ল'লোঁ যে এতিয়া আকৌ দাইছোঁ ভাগৰ নাই লগা এতিয়া ভালেই লাগিছে আৰু এতিয়া আইতা এগৰাকীৰ ওচৰলৈ আহিছোঁ আইতা ধান কাটিছে কাটিছে আৰু কি ধান কাটি আছে এই লাহি ধান লাহি ধান লাহি ধান কাটিছে কেনেকুৱা লাগিছে ভাল লাগিছে ইমানবোৰ মহিলাৰ কাটিছোঁ হয় নাই ভাগৰ লাগিছে নাই এই কঁকাল বিষাইছে অকণমান কাটি থাকক আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে যদি ভাল লাগিলে তেন্তে তলত কমেণ্ট কৰি জনাব আৰু গাঁৱনীসকলে ইমান ৰ'দত ধান কাটি আছে ইমান কষ্টৰে তেওঁলোকৰ বাবে এটা লাইক কৰি দিব আৰু প্ৰতিদিনে মোৰ ভিডিঅ' চাই থাকিবলৈ জেছমিনা বৰা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব